পূৰবী শৰ্মা আমাৰ আচলতে গোটেই অসমীয়া চলচ্চিত্ৰ ইতিহাসৰ এগৰাকী অতিপাত সবাতোতকৈ মোহময়ী অভিনেত্ৰী। তেওঁ যিবিলাক গীত দি গৈছে, তেওঁ যিবিলাক চিনেমা দি গৈছে, সেইবিলাক চিনেমা আৰু আকৌ পাবলৈ পুনৰ দিগদাৰ। আৰু বেবুক সন্মুখত আমি বেবু বুলি কওঁ, বেবুক সন্মুখত ৰাখি মোৰ আৰু আজি একদম কথা ওলোৱা নাই, কিন্তু এইটো আমাৰ অভাৱনীয় ক্ষতি অসমীয়া চিনেমাৰ কাৰণে। আৰু আমি সকলো তপনদাৰ লগত আছোঁ। আৰু পূৰবী শৰ্মা কেতিয়াও হেৰাই নাযায়, কাৰণ চিনেমাত তেওঁৰ যিবোৰ বন্দী হৈ থাকিলে, চিৰজীৱনৰ কাৰণে বন্দী হৈ থাকিলে, সদায় তেওঁৰ চিনেমাবিলাক সদায় ছুপাৰ ডুপাৰ হিট আছিলে। চিলভাৰ জুবলি, গল্ডেন জুবলি হয়, গতিকে সেইখিনি সময় হিৰ'ইন, গতিকে সদায় তেওঁ আমাৰ মাজত জীয়াই থাকিব। কিনো ক'ম আৰু এইখিনি সময়ত এটাই মাত্ৰ প্ৰাৰ্থনা, ছোৱালীজনীলৈ মানে বৰ দুখ লাগিছে তাইৰ কথা ভাবি। তপন দাক শক্তি দিয়ক ঈশ্বৰে এইখিনি সময়ত। তেওঁৰ মানে এনেকুৱা সময়ত হঠাৎ কালিলৈকেও বোলে তেওঁলোক গোটেই পৰিয়ালে একেলগে ফুৰি আছিলে, তাৰপাছত হঠাৎ আজি এই খবৰটোৱে আচলতে মৰ্মাহত কৰিছে আটাইকে। আৰু বেবীবাক মই আজি বহুত বছৰৰ আগতে মোৰ কেৰিয়াৰৰ মোটামুটি আৰম্ভণিমানতে এখন ছবিত খুব ঘনিষ্ঠভাৱে পাইছিলোঁ। তাৰপিছত তেখেতক খুব সঘনাই পাই থকা নাযায়, মাজে মাজে তেওঁ নাটক চাবলৈ আহে, বিভিন্ন অনুষ্ঠানত কেতিয়াবা লগ পোৱা যায়। এটা হাঁহিমুখীয়া স্বভাৱসুলভ পৰিচয় তেওঁ সদায় বহন কৰি আছিলে। আৰু বহুত বছৰৰ মূৰতো যেতিয়া লগ পোৱা যায়, সেই একেই হাঁহিমুখীয়া মাতষাৰেই তেওঁ সদায় পোৱা যায়। সেই স্মৃতিটোৱে ৰৈ যাব আমাৰ চকুৰ আগত সদায়। আৰু বৰ আকস্মিক লাগিছে, মানে আচৰিত লাগিছে আচলতে। মোৰ অবাক হৈ গৈছোঁ মই। শিকিছিলোঁ, বহুত মৰম পাইছিলোঁ, সদায় গাইড কৰিছিল, বহুত কথাই মনলৈ আহিছে, অলপ আৱেগিকো হৈ গৈছোঁ। মই হয়তো অলপ দিন মোৰ নিজৰ চাকৰি ব্যস্ততাৰ কাৰণে মই অলপ দিন তেওঁৰ লগত মোৰ কাম কৰাৰ সুবিধা পোৱা নাছিলে, কিন্তু অভাৰ টেলিফোন আমাৰ কথা বতৰা হৈয়ে থাকে। খালি মোক কৈছিলে, ভাস্কৰ আহিবচোন, মই সেই যোৱাটো নহ'ল আৰু। আহিবাচোন, তোমাৰ লগত মোৰ অলপ কথা আছে, তুমি আহিবা আমাক। মই সেই বস্তুটোৱে মোক খুব আমনি কৰি আছে এতিয়া। মোক যেতিয়াই লগ পাইছিল, তুমি আহিবাচোন আমাৰ ঘৰলৈ বা। আৰু এনেকৈ যে হঠাৎ হ'ব, মই আচৰিত হৈছোঁ। বেবীবাত কোনো ধৰণৰ ইছ্যুজ মানে এনেকুৱা আছে যে তেওঁ এনেকুৱা এটা অৱস্থা হ'ব, এনেকৈ যাবলগীয়া হ'ব, ভাবিব নোৱাৰে। সদায় নিজক লৈ কনচিয়াছ আছিল, নিজৰ হেল্থ লৈ কনচিয়াছ আছিল, তো এনেকৈ যাব ভবা নাছিল। আচলতে আপুনি অত্যন্ত আৱেগিক হৈ পৰিছে এই সময়খিনিত, মই অনুধাৱন কৰিব পাৰিছোঁ। হয়, এজনী সঁচা বাইদেউ, মই হয় ভাস্কৰ বৰা ডাঙৰীয়া, মই যিহেতু খুব আৱেগবিভল এইখিনি সময়, কিবা এটা সোধাৰ অৱকাশ মোৰ হাততো নাই, তথাপিও এই সময়খিনিত আমি তেখেতক মাত্ৰ স্মৃতিচাৰণ কৰিব পাৰোঁ, তাৰ বাদে একো বাটেই নাই আমাৰ। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে মুনীন বৰুৱা পৰিচালিত বহুকেইখন ছবিত তেখেতৰ সৈতে সহ অভিনেতা হিচাপে আপোনাক আমি দেখিছিলোঁ। সেই অভিজ্ঞতা, সেই স্মৃতিখিনি অকণমান আজিৰ দিনটোত যদি মই মনত পেলাবলৈ কওঁ, কোনখিনি স্মৃতি আপোনাক মনত পেলাব, কোনখিনি স্মৃতি আপোনাক দোলা দিব এই সময়খিনিত, অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ। স্মৃতি মানে ভাল লগা স্মৃতি, বেবীবা সদায় ছেটত এনেকৈ থাকে যেন তেওঁ একো নাজানে, মানে খুব চাইল্ডিছ। ভাস্কৰটো কি হ'ব, মই এইটো এনেকৈ হ'বনে? সৰু সৰু মানে নিজকে মানে ইমান ইন'চেণ্টলি প্ৰেজেণ্ট কৰে যেন তেওঁ একো নাজানেই, কিন্তু সময়ত যেতিয়া শ্বটৰ সময় আহে, তেখেতৰ পাৰফৰ্মেঞ্চ আপোনালোকক মই বেলেগে ক'বই নালাগে, ৰাইজে ক'ব। গতিকে সেই গুণটো তেওঁ খুব আছিলে, নিজকে সদায় মানে অহংকাৰ নাছিলে কেতিয়াও, সদায় মাটি মানুহৰ নিচিনা আছিলে, জানিবলৈ খুব ইচ্ছা আছিলে তেওঁ, শিকিবলৈ। সেইখিনি গুণ তেওঁ পাইছোঁ। আৰু আনন্দ মুহূৰ্ত ঢেৰ আছিলে। আমি নায়ক কৰোঁতে আমাৰ ঢেৰ ধুনীয়া ধুনীয়া মুহূৰ্ত আছে, সেইখিনি অঞ্চল কন্যাদান কৰোঁতে, নায়ক কৰোঁতে আমি ডিগবৈত আছিলোঁ। তেনেকুৱা আমি ঘৰৰ এনেকুৱা মানে আমি
একেলগে থকা নিচিনা এটা ৰুমত আমি মই ৰবি ৰিজু মানে ভাইমণ্ডল ল'ৰা জয়ন্ত দা এতিয়া নাই আমাৰ মাজত, তাৰপিছত ৰাজীৱ দা, আমি একেলগে একেখন অসীম বৈশ্য আছিলে নৃত্য পৰিচালক, ইফালে ৰুমটোত দেৱা আছিলে, ইফালে ভাইমণ্ডা আছিলে, আমি একেটা কেম্পাছত একেটা বিল্ডিঙত আমি আছিলোঁ, পাকঘৰটো একদম ঘৰৰ নিচিনা, বৌ মানে মঞ্জুলা বৌ সদায়। তেতিয়া আমাৰ ৰাতিপুৱা মই এটা মনত পৰে, এতিয়া সেইটো লৈ পেলাই খুব অকণমান আমোদজনকো হয়, কিন্তু মনত পৰে সেই কথাটো মোৰ খুব মনত পৰে। বেবা তেতিয়া খুব হেল্থ কনচিয়াছ আছিল, তেতিয়াৰ পৰাই নহয় আগৰ পৰাই আছিল, আৰু যেতিয়ালৈকে মই দেখিছোঁ তেখেত নিজৰ শৰীৰলৈ খুব মানে কনচাৰ্ণ আছিলে। তেওঁ খুব ৰাতিপুৱা এক্সাৰচাইজ কৰে, তেতিয়াই ৰাতিপুৱা মই অলমষ্ট 25 বছৰ আগৰ কথা কৈছোঁ। কাষতে মানে আমাৰ সোনকালে উঠা অকণমান ৰাতি শ্বুটিং হ'লে দেৰি হয়, কিন্তু বহিবা সোনকালে উঠি পেলাই এক্সাৰচাইজ কৰে। বহিবা এটা মানে টুইষ্টাৰ এটা লৈ গৈছিল, হেৰি তাত মানে এনেকৈ ঘূৰি পেলাই কঁকালৰ কাৰণে কিবা এটা এক্সাৰচাইজ, আমি তেতিয়ালৈকে মই দেখা নাই বস্তুটো। এটা শব্দ হয় ক্ৰেক ক্ৰেক ক্ৰেক, আৰু সেই শব্দটোতে আমি চব সাৰ পাই যাওঁ, কি শব্দ। তেতিয়া গৈ পেলাই দেখোনকৈ বহিবা এক্সাৰচাইজ কৰি। তেতিয়া ভাবিছিলোঁ কিমান ডেডিকেশ্যন, তেতিয়া সীমিত সুবিধাৰে আমাৰ আৰ্টিষ্টখিনি তেতিয়া দিনত লেবাৰহঁতে কিমান কষ্ট কৰি পেলাই নিজকে ৰাইজৰ আগত নিজৰ প্ৰতিভা দাঙি ধৰিবলৈ চেষ্টা কৰিছে। এইবোৰ মনলৈ আহে। মৰমীয়াল আছিল, খুব মৰমীয়াল আছিল, আৰু কাৰো প্ৰতি কোনো বেয়া ভাৱ নালাগিছিল। কেতিয়াবা সদায় চবৰে ভালটো চিন্তা কৰিছিল। ইমানখিনি মোৰো মানে এতিয়া এইখিনি মুহূৰ্তত মই মানে ক'বলৈ বহুত মানে ভাষা নাইকিয়া হৈ গৈছে। তপনদালে ওচৰত থাকিব পৰাহেঁতেন ভাল আছিল। মই এটা সাংঘাতিক ব্যস্ততাৰ কাৰণে মই যাব পৰা নাই নিজৰ। তপনদালে মোৰ গভীৰ সমবেদনা, মই ওচৰত থাকিব পাৰিলে এবাৰ যদি তেওঁক ওচৰত ভাল লাগিলে, মানে ভাবিলেহেঁতেন যে মই এইখিনি মুহূৰ্তত থাকিব পাৰিছিলোঁ, কিন্তু মোৰ কিবা এটা মোৰ অসুবিধাৰ কাৰণে মই যাব পৰা নাই। সকলো তেওঁলোকৰ পৰিয়ালকে মই সমবেদনা জ্ঞাপন কৰিছোঁ, আৰু ভগৱানে শক্তি দিয়ক, আমাকো শক্তি দিয়ক। আপুনি কোৱা নিচিনা আমি বহুত 2025 পৰা 26লৈকে আমাৰ যথেষ্ট ক্ষতি হৈছে। নিশ্চয় ভাস্কৰ বৰা ডাঙৰীয়া, আমি আপুনি লাইভত থাকক, আমি পুনৰবাৰ আপোনাৰ কাষলৈ আহিম। যিহেতু ষ্টুডিঅ'ত এই মুহূৰ্তত দুগৰাকীকৈ অতিথি আমাৰ সৈতে সংযুক্ত হৈছে, মই পুনতেই আপোনালোকক এই মুহূৰ্তত চিনাকি কৰাই দিব বিচাৰিছোঁ। আচলতে চিনাকি কৰাই দিয়াৰ প্ৰয়োজনীয়তা নাই, তথাপিও আমি আনুষ্ঠানিকতাৰ খাতিৰত মই চিনাকি কৰাই দিব বিচাৰিছোঁ। আমাৰ সৈতে এই মুহূৰ্তত উপস্থিত আছে ডক্টৰ আকাশী তৰা বাইদেউ। বাইদেউ আন্তৰিক আদৰণি জনাইছোঁ। আমাৰ সৈতে উপস্থিত আছে চিত্ৰ নিৰ্মাতা, অসমীয়া এগৰাকী অন্যতম পৰিচালক সমৰদেৱ গগৈ ডাঙৰীয়া, আপোনাকো আন্তৰিক আদৰণি জনাইছোঁ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ। এই সময়খিনিত আচলতে আমি কেনেধৰণৰ কথা পাতি থাকিব লাগিছিল আৰু কি ধৰণে আমি আজি ষ্টুডিঅ'ত স্মৃতিচাৰণ কৰিবলৈ ওলাইছোঁ, এয়া আমাৰ বাবে, জাতিটোৰ বাবে, সমগ্ৰ সাংস্কৃতিক মহলৰ বাবে অত্যন্ত এটা দুৰ্ভাগ্যজনক খবৰ। আৰু সকলোৱে আচলতে কোনো পধ্যেই খবৰটো মানি ল'ব পৰা নাই। আমিও সংবাদ মাধ্যমৰ লগত জড়িত ব্যক্তি হিচাপে প্ৰথম যেতিয়া খবৰটো আহিছিলে, আমিও বহু সূত্ৰৰ পৰা কনফাৰ্ম হৈ, বহু সূত্ৰৰ পৰা আমি নিশ্চিত হৈহে আচলতে খবৰটো প্ৰকাশ কৰিছিলোঁ। কেতিয়াও ভাবিব নোৱাৰা এটা খবৰ। মইতো এইটো আকস্মিক মৃত্যু বুলিয়েই মই ক'ব বিচাৰোঁ। মই পুনতে আপোনাৰ কাষলৈ মুহূৰ্তত আহিছোঁ। আমি অনুষ্ঠানটোৰ নামেই দিছোঁ মন উতলাই চিত নচুৱাই গ'লগৈ পুৰবী। আচলতে তেওঁৰ ব্যক্তিত্ব